কামপুৰ নামৰ গাঁওখনৰ গাঁওবুঢ়াজন বহুত ভাল স্বভাৱৰ আছিল। তেওঁ গাঁওখনৰ মানুহবোৰৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল আৰু সেইবাবে মানুহবোৰেও সকলো সময়তেই তেওঁৰ ওচৰত হাজিৰ হৈছিল। গোপাল, বহুত ৰাতি হ'ল। তোক এনেকৈ সদায় সদায় ইমান দেৰিলৈকে খেতি পথাৰত কাম কৰা দেখিলে মোৰ এনেকুৱা লাগে তই যেন মোৰহে ল'ৰা। একো নহয় মালিক, মই কষ্ট কৰিব পাৰোঁ। অলপ কামহে আছিল, সেইবাবে মই ভাবিলোঁ আজিয়েই শেষ কৰি থৈ যাওঁ, নহ'লে এইকণ কামতে কালিলৈ আধা বেলা গুচি যাব নহয়। মালিক, আপুনি আমাক বহুত মৰম কৰে, গতিকে আপোনাৰ কাম কৰিবলৈ আমি ভালহে পাওঁ। তোমালোকক দেখিলে মোৰ এনেকুৱা লাগে তোমালোক যেন বেলেগৰ নহয়, মোৰ নিজৰহে মানুহ। গোপাল আৰু মেনকায়ে গাঁওবুঢ়াজনৰ খেতি পথাৰতেই কাম কৰি নিজৰ লগতে সিহঁতৰ ল'ৰা-ছোৱালী দুটাকো পোহপাল দি আছিল। এদিন ৰাতিপুৱা গাঁওবুঢ়াজনে নিউজ পেপাৰ পঢ়ি আছিল আৰু তেতিয়াই তেওঁৰ পত্নী চিঞৰি চিঞৰি তেওঁৰ ওচৰলৈ আহিল। হেৰি শুনিছে, আজিও ৰাহুলৰ সেই একেই অৱস্থাই হৈছে। সি বহি থাকোঁতেই পটককে পৰি গ'ল। মোৰ বৰ চিন্তা হৈছে, তাৰ একো নহয়তো? ব'লাচোন নহ'লে তাক লৈ ফাৰ্মাচীলৈকে যাওঁ, তাক দেখুৱাই ঔষধ কেইটামান লৈ আহিম আৰু দুদিনমানৰ পাছততো আমি চহৰলৈ যামেই, গতিকে চহৰৰ হস্পিটালত তাক ভালকৈ দেখুৱাই আনিম। একো দৰকাৰ নাই তাক কলৈকো নিবলৈ, অলপ সময়ৰ পাছতেই তাৰ চেতনা ঘূৰি আহিব। তেতিয়া মই আপোনাক যি ক'ম তাকেই কৰিব লাগিব, নহ'লে কিন্তু মই মাৰ ঘৰলৈ গুচি যাম। তুমি এয়া কি কৈ আছা? তুমি জানানে মইতো মোৰ ল'ৰাটোৰ ভালৰ কাৰণেহে কথাখিনি কৈছোঁ। আমি তাক চহৰলৈ লৈ যাম আৰু তাত গৈ আমি তাৰ ভাল চিকিৎসা কৰাম। কিন্তু মোৰ ল'ৰাটো চিকিৎসা কৰোৱালে ভাল নহয়। মই এজন বাবাক লগ পাইছিলোঁ আৰু তেওঁ মোক কৈছিল 4জন মানুহক মাৰি নদীত উটুৱাই দিলে মোৰ ল'ৰাটো সুস্থ হৈ যাব। ঘৈণীয়েকৰ কথা শুনি তেওঁৰো বহুত খং উঠিল, তথাপিও তেওঁ ধৈৰ্য ধৰি লাহেকৈ ক'লে, তুমি এইবোৰ কি কথা কৈছা? তুমি কথাবোৰ সুস্থ মগজুৰে কৈছানে? তুমি 4জন মানুহৰ জীৱন শেষ কৰি তোমাৰ ল'ৰাটোক সুস্থ কৰাৰ কথা ভাবিছা? এনেকুৱা কৰিলে পাপে চুব। ল'ৰাটো সুস্থ হোৱাৰ সলনি তাৰ গাত পাপে নধৰা হ'ব। নাই নাই, মই এনেকুৱা কৰিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। মই মানুহক মৰাৰ কথা ভাবিবই নোৱাৰোঁ। ঠিক আছে হ'ব, আপুনি আপোনাৰ সিদ্ধান্ততেই অটল থাকক। মই মোৰ ল'ৰাক লৈ মোৰ মাৰ ঘৰলৈ গুচি যাম। ঘৈণীয়েকৰ কথা শুনি উপায় নাপাই তেওঁ কথাটো মানি ল'লে আৰু তেওঁ বৰ চিন্তাতো পৰিল। তেওঁ এতিয়া কোন 4জন মানুহক মাৰিব আৰু তেনেকুৱা কৰাটো ভাল হ'ব জানো? আৰু তেনেকুৱা কৰিলে তাৰ ল'ৰাটো সঁচাকৈয়ে সুস্থ হ'বনে? আচলতে ৰাহুল মানসিক ৰোগী আছিল আৰু মাকে তাক ভালকৈ চিকিৎসা কৰোৱাৰ সলনি অন্ধবিশ্বাসৰ কথাবোৰ তেওঁ বিশ্বাস কৰি অনাই বনাই ঘূৰি ফুৰিছিল আৰু তেনেকৈয়ে পিছদিনা ৰাম ৰাম মালিক। গোপালে মাত লগোৱাৰ পাছতো গাঁওবুঢ়াজনে মাত নিদিলে। মালিক, আপোনাৰ গা বেয়া নেকি? মই মাতি থকাৰ পাছতো আপুনি মাত দিয়া নাই যে? গোপাল, মই ঠিকে আছোঁ। কিন্তু মালিক, আপোনাক দেখিতো মোৰ লগা নাই। আপুনি যে ঠিকে আছে, হয়নে নহয়? একো নাই গোপাল, অলপমান গাটো বেয়া, বাকী ঠিকে আছোঁ। তাৰ পাছত গোপাল আৰু তাৰ পত্নী খেতিপথাৰলৈ গুচি গ'ল আৰু সিফালে গাঁওবুঢ়াজনে ভাবি ভাবি চিন্তাত পৰিছিল। তেওঁ এতিয়া কোন 4জন মানুহক মাৰিব? চাওঁতে চাওঁতেই সন্ধিয়া হৈ গ'ল আৰু সিফালে ৰাতি 12টা বজাত পূজাও আছিল আৰু গাঁওবুঢ়াজনৰ পত্নীয়ে বকিয়েই আছিল। ৰাতি 12টা বজাৰ পূজা ভাগৰ কথা মনত আছে নহয়? এতিয়া আপুনি কোন 4জন মানুহক মাতি আনি মাৰিব সেয়া মই নাজানো, আৰু আপুনি যদি ভাবিছে আপুনি খোৱা-বোৱা নকৰিলে মই মাৰ ঘৰলৈ নাযাওঁ, তেতিয়াহ'লে আপুনি ভুল ভাবিছে। আছে, মোৰ সকলোবোৰ মনত আছে। তুমি বাৰে বাৰে মোক মনত পেলাই থাকিব নালাগে। তুমি যোৱা এতিয়া ইয়াৰ পৰা। তাৰ পাছত ঘৈণীয়েক তাৰ পৰা গুচি গ'ল আৰু সিফালে খেতিপথাৰৰ কাম শেষ কৰি গোপাল আৰু তাৰ পত্নীয়ে গাঁওবুঢ়াজনক এবাৰ লগ কৰি যাবলৈ সোমাল। মালিক, আজি অলপ ৰেচন লাগিছিল। আমিতো বাৰু লঘোণতেই শুব পাৰিম, কিন্তু ল'ৰা-ছোৱালী দুটাতো ভোকত শুব নোৱাৰিব। মালিক, চাউল 5 কেজিমান আৰু দালি কেইটামান দিলেই হ'ল। বাকীখিনি বস্তু মই দোকানৰ পৰাই লৈ ল'ম। দিবনে মালিক? অলপ সহায় কৰক আৰু।
অ'হ গোপাল, মই তোক ক'বলৈকে পাহৰিছিলোঁ। আজি আমাৰ ঘৰত খানা আছে, গতিকে তহঁতে আজি ৰাতি আমাৰ ঘৰতেই খাবি। তহঁতে এতিয়া ঘৰলৈ গৈ গা পা ধুই ল'ৰা ছোৱালী দুটাকো ইয়ালৈ লৈ আহগৈ। আৰু আমাৰ ঘৰত যে আজি খানা আছে সেই কথাটো তহঁতে কাকো নকবি, কাৰণ আজি মই তহঁতকহে মাতিছোঁ। কিন্তু মালিক, হঠাৎ আকৌ কিহৰ খানা? গোপাল, তই মোৰ ল'ৰাৰ নিচিনা, গতিকে তহঁতক মোৰ ঘৰত কিবা খুৱাবলৈ হ'লে কিবা থাকিব লাগিব নেকি? যা এতিয়া সোনকালে গা পা ধুই ল'ৰা ছোৱালী দুটাকো লগত লৈ আহগৈ যা। গোপাল আৰু মেনকা সুখী মনেৰে ঘৰলৈ গৈ ল'ৰা ছোৱালী দুটাকো লৈ আহিলে আৰু গাঁওবুঢ়াজনে সিহঁতক সেইদিনা তাতেই থাকিবলৈ ক'লে আৰু গাঁওবুঢ়াজনৰ কথা শুনি সিহঁত সেইদিনা তাতেই থাকিলে। কিন্তু গাঁওবুঢ়াজনে সিহঁত চাৰিওকে মাৰি বাবাজনে কোৱাৰ দৰেই কৰিলে আৰু পিছদিনা মানুহবোৰক জনালে গোপালে তাৰ ঘৰত চুৰ কৰি ক'ৰবালৈ পলাই গুচি গ'ল আৰু মানুহবোৰেও তাৰ কথা বিশ্বাস কৰি ল'লে। তেনেকৈয়ে 6 মাহৰ পাছত আপোনালোকে জানেনে নদীৰ কাষত যে এটা মৃতদেহ পৰি আছে? আপোনালোকে হ'বলা এটা কথা গমেই নাপায়, হাবিৰ কাষত থকা পুখুৰীটোৰ কাষেৰে ৰাতি যোন মানুহে পাৰ হৈ আহে সেই মানুহ কিন্তু আজিলৈকে ঘূৰি অহা দেখা নাই। আৰু এটা কথা, কোনোবায়ে কয় সেই পুখুৰীটোত বোলে এটা ভূতৰ পৰিয়াল থাকে আৰু সেই পৰিয়ালটোৱে বোলে ৰাতি তাত গা ধুই থাকে আৰু সেই দৃশ্যটো যোনেই দেখে সি আজিলৈকে ঘূৰি অহায়েই নাই। লাহে লাহে নদীৰ পাৰত সদায়েই এটাকৈ মৃতদেহ পোৱা গ'ল আৰু তেতিয়াই গাঁওবুঢ়াজনে গম পালে সেয়া নিশ্চয় গোপালৰ পৰিয়ালটোৰেই কাম। তেওঁ মনত বহুত কষ্ট পাইছিল, কাৰণ সেইবোৰ কৰিও তেওঁৰ মানসিক ৰোগী ল'ৰাটো ভাল নহ'ল। মোৰ ল'ৰাটো কিয় এতিয়ালৈকে ভাল হোৱা নাই? বাবাজনে কোৱাৰ মতেই কৰিলোঁ, তথাপিও একো কাম হোৱা নাই আৰু সেই বাবাজন ক'ত নাইকিয়া হৈ গ'ল একো ঠিক নাই। তোমাৰ কথা শুনি মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাৰ কথা মই শুনিবই নালাগিছিল। তোমাৰ কথা মতেই মই নিৰ্দোষী পৰিয়াল এটাক মাৰি পেলালোঁ। সেয়া কৰাৰ পাছতো মোৰ ল'ৰাটো ভাল নহ'ল। তোমাৰ অন্ধবিশ্বাসৰ কাৰণেই আজি এয়া হৈছে। এতিয়া সেই পৰিয়ালটোৱে প্ৰতিশোধ ল'বলৈ গাঁৱৰ মানুহবোৰক মাৰি আছে। আমিও এই গাঁওখন এৰি থৈ গুচি যাব লাগিব, নহ'লে এদিন আমিও মৰিব লাগিব। তোমাক বিয়া কৰাই অনাটোৱেই মোৰ ডাঙৰ ভুল আছিল, তথাপিও তুমি এতিয়া কথাবোৰ বুজিয়েই পোৱা নাই। আপুনি কথাটো ঠিকেই কৈছে, আমি ইয়াৰ পৰা গুচি যোৱাটোৱেই ভাল হ'ব। সেই কথাবোৰ ময়ো শুনি আছোঁ। গাঁৱৰ মানুহবোৰক ভগৱানে ৰক্ষা কৰক। সেইদিনা আধা ৰাতিয়েই গাঁওবুঢ়াজনে তেওঁৰ পত্নী আৰু ল'ৰাটোক লৈ গাঁওখন এৰি থৈ যাবলৈ ওলাইছিল। কিন্তু সিহঁতে কি গম পাইছিল আগত যে সিহঁতৰ বাবে মৃত্যু ৰৈ আছে। হেৰি শুনিছে, সন্মুখত কোনোবা ৰৈ আছে নেকি? ভালকৈ চাওকচোন। সিহঁতে ইজনে সিজনৰ মুখলৈ চালে, কাৰণ সিহঁতৰ সন্মুখত ভূতৰ পৰিয়ালটো ৰৈ আছে আৰু তেতিয়াই ভূতটোৱে আহি ৰাহুলৰ ডিঙিত ধৰি ল'লে। আমি এতিয়া কাকো শুদাই নেৰো। আমাৰ কি ভুল আছিল আপোনালোকে যে আমাক এনেকৈ মাৰি পেলালে? আমি আপোনাক বহুত সন্মান কৰিছিলোঁ, কিন্তু আপুনি আমাৰ সন্মানৰ মূল্য এয়া দিলে। কথা কৈ থকাৰ এতিয়া সময় নাই, ইহঁত চবকে মাৰি পেলাব লাগে। কথাষাৰ কোৱাৰ লগে লগেই ভূতটোৱে ৰাহুলক মাৰি পেলালে আৰু চোৰেলজনী সিহঁতৰ ফালে আগবাঢ়ি গৈছিলে। তেতিয়াই ভূতটোৱে তাইৰ হাতত ধৰি ল'লে। ৰবা, তুমি সিহঁতক একো কৰিব নালাগে, কাৰণ সিহঁতৰ ল'ৰাটো মৰি থাকিল। সিহঁতে এতিয়া ল'ৰাটোৰ দুখতেই নিজেই চটফটাই মৰি থাকিব। কথাটো আপুনি ঠিকেই কৈছে, তহঁতে এতিয়া তহঁতৰ ল'ৰাৰ দুখতেই চটফটাই থাক। নিজৰ ল'ৰাটোৰ মৃতদেহ সন্মুখতে পৰি থকা দেখি সিহঁতে ক'ব নোৱাৰা হৈ গৈছিল আৰু পিছদিনাই সিহঁত গাঁৱলৈ গৈ মানুহবোৰক সকলোবোৰ কথা কৈ দিলে গৈ। ইমানবোৰ ধন টকা পইচা সা সম্পত্তি মই এতিয়া কি কৰিম? মোৰ ল'ৰাটোৱেই নাই যেতিয়া। মই এটা সুখী পৰিয়ালক শেষ কৰি পেলালোঁ, সেইবাবেই মই উচিত শাস্তি পাইছোঁ। মই মোৰ ল'ৰাটোৰ মৃত্যুৰ দুখ চাগে মই কেতিয়াও সহিব নোৱাৰিম।
হে হৰি, এইবোৰ মই কি শুনিবলৈ পাইছোঁ? যাক আমি শ্ৰদ্ধা সন্মান কৰিছিলোঁ সিয়েই এটা পৰিয়ালক শেষ কৰি পেলালে। হে হৰি। যি হৈছে ভালেই হৈছে, কাৰণ ইহঁতে এটা নিৰ্দোষী পৰিয়ালক মাৰি পেলালে। সিহঁতক মাৰোতে আপোনালোকৰ হাতকেইখন নকঁপিল নে? এতিয়াতো আপোনালোকে আপোনালোকৰ ল'ৰাৰ দুখতেই গোটেই জীৱন কটাবলগীয়া হ'ব। আপোনালোকে উচিত শাস্তি পাইছে, এতিয়া পাপৰ শাস্তি ভুগি থাকক আপোনালোকে। গাঁওবুঢ়া আৰু তেওঁৰ পত্নীয়ে উচিত শাস্তি পাইছে, কাৰণ সিহঁতৰ একমাত্ৰ ল'ৰাটোৱেই মৰি থাকিলে। সিহঁতে এটা নিৰ্দোষী পৰিয়ালক মাৰি পেলালে। সিহঁতেতো গমো নাপালে সিহঁতক বা কিয় মাৰি পেলালে। সিহঁত দুয়োজনে এতিয়া অনাই বনাই ঘূৰি ফুৰে। সিহঁতৰ সা সম্পত্তি, টকা পইচা সকলোবোৰ সিহঁতে এৰি দিলে।